আহি গ'লো হাই ফ্ৰেণ্ড মই অসীম তো আপোনালোকে চাই আছে মোৰ ইউটিউব চেনেল অসীম গোহাঁইটো আজি মানে কি নতুন এটা ভিডিঅ' লৈ আহিছোঁ বঢ়িয়া ভিডিঅ' আৰু ভিডিঅ' মই একচুৱেলি দিয়াও নাই বহুত দিন তো মানে কি মানে এই ভিডিঅ' এটা বনালোঁ আৰু মানে কি হ'ল শুৱালকুছি পিয়ৰপটত আপোনাক গুণাৰ দেখাম আজি তো গম পালেই চাগে তো আপোনালোকে ভিডিঅ'টো শেষলৈকে চাব যদি ভিডিঅ'টো আপোনালোকৰ চাই গম পায় কি কৰিব তাকে বোলো মোৰ এই ইউটিউব চেনেলটো বেছি দিন নহয় আকৌ কৈছোঁ ইউটিউব চেনেলটো বেছি দিন নহয় তো আপোনালোকে মৰম চেনেল দিব তো যদি আপোনালোকৰ ভিডিঅ'টো চাই ভাল লাগে লাইক কমেণ্ট এণ্ড ছাবস্ক্ৰাইব কৰি দিব আহক ভিডিঅ'টো আৰম্ভ কৰোঁ মজাকে বলক বোলে কিনো কম কিনো থ'ম বোলে কিনো দিম বোলে কিনো দেখাম বোলে আপোনালোকক এই পাটৰ কাপোৰকে দেখাম আপোনালোকক গুণাৰ পিয়ৰ কাপোৰ দেখাম মই ফাৰ্ষ্ট আপোনালোকক দেখাই আছোঁ এইযোৰ হ'ল আপোনাৰ পিয়ৰ পাটৰ গুণাৰত একদম অৰিজিনেল অৰিজিনেল শুৱালকুছিৰ কোনো টেনশ্যন ল'ব নালাগে আপোনালোকক ফাইনেলি মই কাপোৰযোৰ খুলি দেখাইছোঁ এইযোৰ কাপোৰযোৰ আচলটো এইটো চাই লওক নেক্সট মাজৰ কামখিনি এইটো মাজৰ কামখিনি তো এয়া চাই লওক এইটো মাজৰ কামখিনি চাই লওক এখন সম্পূৰ্ণ চাদৰখন তো আপোনাৰ মই ইয়াৰ মেখেলাখন মই দেখা নাই ইয়াৰ মেখেলাখন এইখন মেখেলা আৰু ব্লাউজ পিচটো চিম্পুল সৰু এটা পতি আছে তো আপোনালোকে ভিডিঅ'টো শেষলৈকে চাব মই কৈছোঁৱে কাপোৰযোৰ চিলাই মেলি সম্পূৰ্ণ পিন্ধক যথেষ্ট ভাল লাগিব দহি মেখেলা চিলাই পাৰি চিলাই কৰি লওক তাৰপৰা বিয়াত পিন্ধক পাৰ্টিত পিন্ধক নক'ব মানে ক'বলৈ ভাষা নাই আৰু নেক্সট মানে কি হ'ল ইয়াৰ প্ৰাইচটো মই আপোনালোকক কোৱা নাই ইয়াৰ প্ৰাইচটো আছে 16,300 টকা তো এইযোৰ ফাইনেলি আপুনি 12,000 আৰু 16,000ৰ ভিতৰত ফাইনেলি পাই যাব লৈ যাব কোনো টেনশ্যন নল'ব নিৰ্দিষ্টকৈ লৈ যাব চিলাই মেলি সম্পূৰ্ণকৈ পিন্ধক মই আকৌ কৈছোঁ তো নেক্সট আপোনাক মই আৰু এটা দেখাই আছোঁ এইটো হ'ল স্কাই কালাৰ স্কাইট গুণাৰ অকল স্কাইট গুণাৰ তো আপোনালোকে চাই লওক এইটো আচলটো নেক্সট মাজৰ কামখিনি এইখিনি প্ৰতিশ্ৰুতি চিলাই থোৱা আছে তো আপুনি দহি কৰক মেখেলা চিলাই কৰক আৰু আপোনাৰ ব্লাউজটো চিলাই লওক চাই লওক আপোনালোকে এইখন মেখেলা আৰু এইটো ব্লাউজ পিচটো চিম্পলে মই গোটেইকেইযোৰ কাপোৰে দেখাইছোঁ কৈছোঁ যে 5যোৰ কাপোৰ দেখাম আপোনালোকক মানে কি হ'ল ইয়াৰ ব্লাউজ পিচটো চিম্পলে থাকে প্ৰত্যেকযোৰ কাপোৰ ব্লাউজে চিম্পল হ'ব তো কালাৰকেইটা খালি অলপ চেঞ্জ হ'ব ডিজাইনটো অলপ চেঞ্জ হ'ব তো মানে কি ভিডিঅ'টো শেষলৈকে চাই থাকিব কিন্তু মই ক'লোৱে নহ'লে একো বুজিয়ে নাপাব কি দেখালোঁ কি ক'লোঁ একো বুজিয়ে নাপাব নহ'লে কিডাল হ'ব ন গালু বালু খোলা কৰি ডাল নেক্সট ইয়াৰ প্ৰাইচটো মই আপোনালোকক জনাইছোঁ ইয়াৰ প্ৰাইচটো হ'ব তেনেকুৱা হ'ব ইয়াৰ প্ৰাইচটো অলপ কম আছে একচুৱেলি ইয়াৰ প্ৰাইচটো আছে 15,800 অলপ ওচৰছে অলপ 200-300 টকা ডিফাৰেঞ্চ হৈ যায় তেনেদৰে মানে কি হ'ল 11,500 আৰু 15,800ৰ ভিতৰত ফাইনেলি পাই যাব 11,500 আৰু 15,800ৰ ভিতৰত ফাইনেলি পাই যাব লৈ যাব স্কাই কালাৰ জিলিকি থাকিব আকাশ নীলাৰ দৰে জিলিকি থাকিব আকাশখন যেনেকৈ জিলিকি থাকে ন নেক্সট কাপোৰযোৰ জিলিকি থাকিব তেনেকৈ পিন্ধিলে তো নেক্সট মই আৰু আপোনালোকক দেখাই আছোঁ বটল গ্ৰীণত গুণাৰ বটল গ্ৰীণ এইটো কালাৰ বটল গ্ৰীণত গুণাৰটো পূৰা মজাকৈ ফুটি দিছে কৈছোঁ ন ক'বলৈ ভাষা নাই মানে তো নেক্সট মানে চাই থাকক আপোনালোকে এইটো আচলটো নেক্সট মাজৰ ডিজাইনখিনি মই আপোনালোকক খুলি দেখাইছোঁ এইটো মাজৰ ডিজাইনটো পূৰা সম্পূৰ্ণ বটল গ্ৰীণৰ কাপোৰযোৰ চাই লওক এইযোৰ পূৰা ফুটি দিছে স্পষ্ট কাম সম্পূৰ্ণ ফিনিচিং আছে আপুনি চাই লওক এইযোৰ কাপোৰযোৰ নেক্সট আপোনাৰ ইয়াৰ মেখেলাখন এইখন আৰু ইয়াৰ কানিটো যথেষ্ট ভাল কানিও ভাল পাব কাপোৰটো যিটো কোৱালিটি যে যথেষ্ট ভাল মানে বহুত ভাল প্ৰত্যেকটো কাম হাতে কৰা সম্পূৰ্ণ ফিনিচিং আছে বেকৰ কামখিনি কোনো টেনশ্যন ল'ব দৰকাৰ নাই আৰু ব্লাউজ পিচটো এইটো ফাইনেলি আপোনালোকে চাই লওক আৰু ভিডিঅ'টো শেষলৈকে চাব মই ক'লোৱে আৰু মোৰ ইউটিউব চেনেলটো বেছি দিনৰ নহয় অসীম গোহাঁই ইউটিউব চেনেলটো যদি আপোনালোকৰ ভাল লাগিছে কমেণ্ট কৰি জনাব তো নেক্সট মানে কি হ'ল ব্লাউজটো দেখালোঁ মেখেলাখন এখন তো ইয়াৰ প্ৰাইচটো মই আপোনালোকক জনোৱা নাই ইয়াৰ প্ৰাইচটো আছে ইয়াৰ প্ৰাইচটো বেছি নহয় মানে কি যথেষ্ট তথাপিও মোৰ কাৰণে যথেষ্ট তথাপিও মানে 15,000 টকা কৈ এক্সপিৰিয়েঞ্চ হৈ গৈছে তথাপিও 15,000 টকা এইযোৰ একচুৱেলি 11,000 আৰু 15,000 ভিতৰত ফাইনেলি আহি যাব 10ৰ ওপৰত আছে গোটেইখিনি এইযোৰ একচুৱেলি 11,000 আৰু 15,000 5টাৰ ভিতৰত পাই যাব টেনশ্যন নল'ব লৈ যাব মই কৈছোঁৱে ইয়াত মানে কি হ'ল বটল গ্ৰীণৰ কাপোৰযোৰ একচুৱেলি বটল গ্ৰীণৰ গুণাটো মানে গল্ডেনটো পূৰা একদম ফুটি উঠে স্পষ্ট আৰু এটা দেখাইছোঁ মই আপোনাক এইটো হ'ল চকলেট কালাৰটো গুণাৰ স্পষ্ট উঠে গম পায়েই আপোনালোকে এইটো আচলটো এইটো নেক্সট মাজৰ ডিজাইনটো এইটো ডিজাইন অলপ মানে কি হ'ল আপোনাৰ স্কাই কালাৰটোৰ দৰে অলপ ডিজাইনটো অলপ চেঞ্জ হৈছে অকণমান ডিজাইনটো চেঞ্জ খালি মাজৰ ডিজাইনখিনি এইটো চেঞ্জ হৈছে এইটো মাজৰ কামখিনি এইটো কাপোৰযোৰ সম্পূৰ্ণ এইযোৰ ডাঙৰ বুটাৰ বিগ বুটাৰ মানুহকো একদম ডাঙৰ লাগিব শকত ডাঙৰ লাগিব এইটো কাপোৰযোৰ ইয়াৰ মেখেলাখন এইখন আৰু ব্লাউজ পিচটো এইটো
ইয়াৰ ব্লাউজ পিচটো চিম্পুলে হয় তো মানে কি হ'ল প্ৰাইচবিলাক যিবিলাক প্ৰাইচ হৈছে যিটো প্ৰাইচ হৈছে বৰ্তমান এতিয়া কাপোৰ যথেষ্ট দাম বাঢ়িছে যিটো পৰ্যায় হৈছে ন বিয়া পতা নাই তথাপি মানে বিয়া পাতিবলগীয়া হ'লে কটন কাপোৰ দিবলগীয়া হ'ব যেন লাগিছে কাৰণ কি পলুৱাই নিম ন ইমান দামী কাপোৰ দিম নেকি বা নিদিওঁ কেতিয়াও নিদিওঁ মইতো কেতিয়াও দিয়া মানুহ নহয় আপোনালোকক দেখাই আছোঁ আপোনালোকে ল'ব আপোনালোকে নল'ব নোলোৱাকৈ নাথাকিব কিন্তু হা চ' এতিয়া নলওঁ বুলি কৈছোঁ মই কিন্তু নোলোৱাকৈ নাথাকিব আপোনালোকে ল'ব মই নলওঁ বুলি কৈছোঁ আহি তো ইয়াৰ প্ৰাইচটো নক'লোঁ মই আপোনালোকক এইবিলাক কৈ থাকোঁতে মানে কি হ'ল ইয়াৰ প্ৰাইচটো মই আপোনালোকক জনাই আছোঁ ইয়াৰ প্ৰাইচটো সেই একে এইযোৰ আপোনাৰ বটল গিনযোৰ দৰে ছেম প্ৰাইচ ছেম হয় তো প্ৰাইচটো ডিজাইনটো চেঞ্জ হৈছে নেক্সট আপোনাৰ ইয়াৰ প্ৰাইচটো আছে 15,500 টকা মই কৈছোঁ 11,000 ওপৰত যাব ফাইনেলি মই কৈছোঁ 10ৰ ওপৰত গোটেইখিনি কাপোৰ দেখাই আছোঁ তো মানে 10,000 চব ওপৰত যাব 11 কিছুমান 11 পৰিব কিছুমান 12 পৰিব তেনেকুৱা ৰেঞ্জৰে পৰিব তো মানে কি হ'ল অলপ বাৰ্গেনিং চলে আৰু প্ৰাইচটো মানে মই দিয়া দামটো একচুৱেলি কৈ দিছোঁ য'তে কিনে আপোনালোকে অকল মানে ইয়াতে কিনিব বুলিয়ে নহয় যে নেক্সট আপুনি প্ৰত্যেক য'তে কিনক মানে ধৰি লওক গুণা কাপোৰ সিমানটো ৰেঞ্জত আপুনি ফাইনেল পাই যাব এনেকুৱা মই যিকেইটা ডিজাইনৰ দেখাইছোঁ আপোনাক তেনেকুৱা হ'লে তো নেক্সট আৰু মই দেখাইছোঁ এইযোৰ য়েল্ল'টো বহুত ভাল লাগে য়েল্ল'টো চাই লওক য়েল্ল'টো অকল গল্ডেন কালাৰ এইটো ৱাই যদি ভিডিঅ' চাই ভাল লাগে ক'লোৱে আকৌ অকণমান মৰম চেনেহ কৰিব কিন্তু মানে কি হ'ল মোৰ মানে এইবিলাক কোৱাৰ এক্সপিৰিয়েঞ্চ নাই ইমান তথাপি আপোনালোকক মই দেখাবলৈ চেষ্টা কৰিছোঁ অলপ উৎসাহ দি যাব হা যাতে ভৱিষ্যতে অকণমান আগবাঢ়ি যাব চেষ্টা কৰোঁ অলপ দম দিব দম তো নেক্সট আপোনাক মই কথা আচলতে আপোনাক মই য়েল্ল'যোৰ দেখাব পাহৰি গৈছিলোঁ এইযোৰ য়েল্ল'যোৰ সম্পূৰ্ণ চাই লওক এইটো প্ৰতিশ্ৰুতি চিলাই থোৱা আছে ডিজাইনটো এইটো ডিজাইনটো সম্পূৰ্ণ ডিজাইনটো মই কৈছোঁ যে প্ৰত্যেকটো কাম হাতে কৰা হা ফাইনেলি হাতে কৰা প্ৰত্যেকটো কাম ইয়াত কোনো মানে মাকো মৰা ছিষ্টেম নাই তো আপোনাৰ এই কানিটোও ভাল মই কৈছোঁ প্ৰতিশ্ৰুতি চিলাই থোৱা আছে দৈ চৈ কৰি ফাইনেল পিন্ধক যথেষ্ট ভাল লাগিব ইমানেই ভাল লাগিব মানে ভাষা নাই এইটো ব্লাউজ পিচটো এখন মেখেলাখন অকল এক কালাৰ গুণাৰ দেখাইছোঁ ভাল লাগে আজিকালি এক কালাৰ গুণাৰো ভাল লাগে বহুত ভাল লাগে তো যদি পাৰ্টিত যদি ৰাতি পিন্ধি যায় ন লাইটৰ পোহৰত কি মজা যে লাগে আৰু অলপ মেকআপ চেকআপ কৰি বিউটি পাৰ্লাৰত যাব ন ইডোখৈ নকওঁৱে মানে তো এখন মেখেলাখন ইয়াৰ প্ৰাইচটো মই আপোনালোকক জনাই আছোঁ কথা আচলতে মই য়েল্ল' কাপোৰযোৰ কথা পাহৰিয়ে গৈছিলোঁ ইয়াৰ প্ৰাইচটো মই আপোনালোকক কোৱা নাই ইয়াৰ প্ৰাইচটো বেছি আছে অলপ মানে কি হ'ল ডিজাইনটো অলপ অকোৱা বোকা এনেকুৱা নিচিনা মানে সেইটো কাৰণে অলপ ডিজাইনটো চেঞ্জ কাৰণে ইয়াৰ অলপ দামটো আছে এইটো আছে 17,500 টকা এইযোৰ পৰিব একচুৱেলি এইযোৰ 13,000 ওপৰত পৰি যাব এইযোৰ 13,000 ওপৰত পৰি যাব ফাইনেলি এইটো মানে কি আজিলৈ ইমানেই তো আকৌ ক'লোঁ মই আজিলৈ ইমানেই তো মানে কি হ'ল আপোনালোকক ফাৰ্ষ্ট দেখালোঁ মই ৰেড তাৰপিছত নেক্সট দেখালোঁ চাগে স্কাই নেক্সট দেখালোঁ আপোনাৰ চকলেট তাৰপৰা দেখালোঁ মই আপোনাক বটল গ্ৰীণ তাৰপৰা য়েল্ল' দেখালোঁ তো মানে কি হ'ল মোৰ এই ইউটিউব চেনেলটো বেছি দিন নহয় মানে তথাপি মানে অসীম গোহাঁই ইউটিউব চেনেলটো বেছি দিন নহয় তো মানে ক'ব পাৰিছোঁ নে আপোনালোকে কমেণ্ট কৰি জনাব যে আপোনালোকক বুজাব পাৰিছে নে কমেণ্ট কৰি জনাব যদি নোৱাৰিছোঁ কমেণ্ট বক্সত জনাব আপোনালোকে তো মানে কি হ'ল অলপ সহায় কৰি যাব আৰু মই কৈছোঁ অলপ সহায় কৰি যাব আৰু নহ'লে আৰু কি হ'ম কওক মানে কি অকণমান আপোনালোকক দেখাবলৈ চেষ্টা কৰিছোঁ তো মানে কি তো আজিলৈ ইমানেই মই ক'লোৱে আজিলৈ ইমানেই আকৌ কৈছোঁ আজিলৈ ইমানেই তো মানে যদি আপোনালোকৰ ভিডিঅ'টো চাই ভাল লাগিলে লাইক কমেণ্ট এণ্ড ছাবস্ক্ৰাইব আৰু শ্বেয়াৰ কৰি দিব তো জয় অসম বাই